Hello everyone, মই সোনিয়া আৰু মই সৈনিকা। ওয়েলকাম টু দ্য ফাৰ্ষ্ট ব্লগ অফ আৱাৰ চেনেল। আজি পৰা অম্বুবাচী মেলা আৰম্ভণি হৈছে আৰু এতিয়া 6টা বাজিছে আৰু আমি ভাবিছোঁ আজি মা কামাখ্যা আমাৰ দৰ্শন কৰি আহোঁ। বলক আহক আমি সকলোৱে একেলগে মা কামাখ্যা দৰ্শন। প্ৰতি বছৰে অম্বুবাচী মেলালৈকে যাওঁ আৰু এইবাৰো শনিবাৰে আমি গৈ আহিলোঁ। দুজনীয়ে ধুনীয়াকৈ ৰেডি হৈ গাড়ীত বহি লৈছোঁ যাবৰ কাৰণে। গোচালা হৈ আমি গ'লোঁ আৰু এয়া আমাৰ লগৰ ছোৱালী অনামিকা আৰু গাড়ী চলাই আছে ড্ৰাইভাৰ দা মানে মোৰ ভিনদেউ আৰু আগত বা। গাড়ীৰ পৰা নামিয়ে দীপ্তিক লগ পাই কিমান যে মনত ফূৰ্তি দেখি চাগে আপোনালোকে গমেই পাইছে। তাই মোৰ বহুত ভাল বান্ধৱী। এইবাৰ মন্দিৰৰ তলৰ গেটৰ পৰাই ওপৰলৈকে চেণ্ডেল নিবলৈ দিয়া নাই, সেইটো কাৰণে আমি চেণ্ডেলবোৰ গোটেইকেইজনী গাড়ীতে থলোঁ। মালিগাঁও 3 নম্বৰ গেটৰ পৰাই আমি গোটেইকেইজনীয়ে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিলোঁ মাৰ দৰ্শন কৰিবলৈকে। গাড়ীতে চেণ্ডেল খুলি ল'লোঁ আৰু এতিয়া আমি গোটেইকেইজনী খোজকাঢ়ি গৈ আছোঁ। আমি সেইবাৰো এয়া মালবিকা আৰু এয়া দীপ্তি। হেল্ল' তোক এটা কথা কওঁ দেচোন মন, আমি গোটেইকেইটা বেচেলাৰ হয়, বিয়া হোৱা নাই, জীয়ৰী মানুহ, তাৰ মাজত তোৰ তিৰোতা মানুহ কি কাম কচোন? আমি কেইজনী লগ পালে সদায় তাইক এনেকৈয়ে জোকাওঁ। ধেমালি কৰি কৰি আমি কেতিয়া মন্দিৰৰ তলৰ গেট পালোঁ গমেই নাপালোঁ। কি খুৱাই আছে? খাবি? মই নাখাওঁ। চাহ খালে এনাৰ্জি আহিব নেকি? ৰাস্তাৰ দুয়োফালে ভক্তসকলে খাব পৰাকৈ কিছু খোৱাৰ ব্যৱস্থা কৰিছিলে। তাৰ পৰাই আমি চাহ বিস্কুট ঠাণ্ডা এনেকৈ খালোঁ। যিহেতু গৰম বহুত বেছি আছিলে, ডিহাইড্ৰেশ্যন নহ'বৰ কাৰণে গ্লুকন-ডিও খালোঁ। চাৰিওফালে কেৱল মানুহ আৰু মানুহ, এক বুজাব নোৱাৰা অনুভৱ। গুৱাহাটীতকৈ বেছি বাহিৰৰ পৰা অহা মানুহৰ সংখ্যা বেছি আছিলে। ভাগৰ লগাত মাজতে অলপ জিৰণি লৈ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। এনেদৰে খোজকাঢ়ি আমি ওপৰলৈকে আহি পালোঁ আৰু আমাক তলৰ পৰা ওপৰলৈকে আহি পাওঁতে 1 ঘণ্টা সময় লাগিলে। ওপৰৰ এইখিনি ঠাই আহি পাই মনত কিমান শান্তি লাগিছিলে কথাৰে হয়তো আপোনালোকক বুজাব নোৱাৰিম। প্ৰশাসনৰ সুন্দৰ ব্যৱস্থা আছিলে যাতে ভক্তসকলৰ কোনো ধৰণৰ অসুবিধা নহয়। অন্য দিনত এনেদৰে খোজকাঢ়ি অহাৰ কথা ভাবিবই নোৱাৰোঁ। অম্বুবাচী মেলাৰ সময়ত সঁচাকৈ মাৰ এক শক্তি আছে, যাৰ কাৰণে এনেদৰে আমি খোজকাঢ়ি ওপৰলৈকে উঠি আহিবলৈকে পাৰোঁ। মানুহৰ যথেষ্ট ভিৰৰ কাৰণে ইমান বেছি ক্লিপ লোৱা নহ'ল, তথাপিও চেষ্টা কৰিছোঁ আপোনালোকক কিছু অংশ দেখুৱাবলৈ। মানুহৰ যথেষ্ট ভিৰ থকাৰ কাৰণে আমি এবাৰে মন্দিৰটোৰ পৰিক্ৰমা কৰিলোঁ আৰু মাৰ আশীৰ্বাদ লৈ আমি তললৈকে নামি আহিলোঁ। সময় তেতিয়া 9:30মান বাজিছিলে। কিমান ভাল লাগিলে মনটো বুজাব হয়তো আপোনালোকক নোৱাৰিম। ভৰি বিষত একদম অৱস্থা বেয়া। কেনেকুৱা অৱস্থা অনামিকা? ভৰি বিষাইছেনে? উভতি অহাৰ সময়ত আমি একদম সৰু ৰাস্তা এটাৰে আহিবলগীয়া হৈছিলে। সেই সময়ত আমি ক'লৈকে গৈ আছোঁ একো ধৰিবই পৰা নাছিলোঁ। তথাপিও মানুহৰ ভিৰৰ মাজে মাজে আহি আমি তল পালোঁ। মন্দিৰ দৰ্শন কৰি আমি এতিয়া ঘৰলৈকে যাবলৈ ওলাইছোঁ। কেনেকুৱা লাগিলে? খুবেই ভাল লাগিলে। অনামিকা কেনেকুৱা লাগিলে? বহুত ভাল লাগিল, মনটো বহুত শান্তি লাগি গ'ল, ভাল লাগিল।
মনটো শান্তি লাগি গৈছে আকৌ আহিম নেক্সট ইয়েৰ দিল খুশ খালী ভৰিৰে খোজকঢ়াৰ কাৰণে হয়তো ভৰিৰ বিষ বেছিয়ে হৈছিলে কেতিয়ানো ঘৰ পাম আৰু ঘৰ পাই বিচনাখন পাম সেইটোৱে ভাবি আছিলোঁ এইবাৰো তলত 8টা বজাৰ পৰা ওপৰলৈকে যাবলৈকে দিয়া নাই বহুখিনি ভক্ত দেৰিকৈ আহি পোৱাৰ কাৰণে ৰাস্তাৰ পৰাই ঘৰলৈকে ঘূৰি যাবলগীয়া হৈছিলে এইবাৰো আমাৰ ড্ৰাইভাৰদাৰ ডিউটি ঠিকেই পালন কৰিলে আমি আহি পাওঁ মানে ভিনদেউ আহি পাইছিলে তেনেকৈ আমি কেইজনে ঘৰলৈকে ঘূৰি আহিলোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আকৌ অন্য এটা ব্লগত লগ পাম থেংক ইউ ফৰ ৱাটছিং বাই বাই